নমস্কাৰ বন্ধু বান্ধৱীসকল মই গায়ত্ৰী বৰা ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ ফাৰ্মৰ মতা পোৱালিবিলাক আমি কেনেকৈ খাচী কৰা হয় আমাৰ ফাৰ্মত মানে সেইবিলাক দেখুৱাম আপোনালোকে চাই কিছু উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আপোনালোকেও পাছত সেইদৰে খাচী কৰিব পাৰিব আহকচোন ভিডিঅ'টো কণ্টিনিউ কৰোঁ এইটো এমক্সিলিন সোডিয়াম এইটো হৈছে এন্টিবায়টিক হয় কটা ঘাঁডোখৰ সোনকালে শুকাবৰ কাৰণে কৰা হয় আৰু এইটো মেলক্সিগাম এইটো হৈছে বিষৰ হয় এই 3 দিন আমি বিষ আৰু 3 দিন এইটো এন্টিবায়টিকটো আমি মাৰো তাৰ পিছত ঘাঁডোখৰ চিলোৱাৰ পাছত শুকাবৰ কাৰণে এই হিমেক্সটো আমি দিওঁ মাখিৰ পৰা ৰক্ষা পাবলৈ আৰু এইটো বেজি ফুটা আমি আনি থৈছোঁ লগতে বেজিটো যে বেকা কৰি থৈছোঁ এইটো দিছোঁ আমি বেকা কৰিলে চিলাওতে পাৰ কৰিবলৈ সুবিধা হয় যেহেতু ছালখন টান থাকে সেইকাৰণে পাৰ কৰাবৰ কাৰণে চিলাবৰ কাৰণে সুবিধা হয় বেকা কৰি লোৱা হৈছে সেইটো কাৰণে বেজিটো এটা অলপ সৰু নহয় ন ধুই আনা কাটিব লাগিব এইটো মুখনিখনে লৈ ভাল এইখিনি অলৰেডি দিব পৰা হৈ গ'ল মানুহক 45 দিন কমপ্লিট বহুত দিন খা খবৰ নাই যে তুমি ধৰিব নালাগে এইবোৰ গাহৰি তুমি ধৰিব নালাগে ইয়ে ধৰিব বেছি ডাঙৰ হ'লে বেলেগ কথা ভৰি জোকাৰি নিদিব এই কুকুৰটো আমনি লগাব ধৰিলি কৈছে নেকি প্ৰথম অকণমান এইফালে আহিলে
হৈ গ'ল কাপোৰ ফোনতে আছে ব্লাডটো নলয় এইটো বান্ধি নলয় নেকি ভিতৰত নালাগে গাখীৰ এটা আছিল মই সেইকাৰণে নতুন সূতা দিছোঁ গাখীৰ এটা থাকি গ'ল মাজত ৰছীডাল ঠিক টাইমতে এনেকুৱা টাইমত খাচী কৰিলে সিমান হেৰি নহয় কষ্ট নাপায় আৰু ছালবোৰ হেৰি হৈ থাকে নাই নহ'লে একদম বেজি ভাঙি যায় ইমান বেজি ভাঙি গৈছে সেইটো টাইমত আৰু এটা কাৰণে ভাল হেৰি এতিয়া মাকৰ গাখীৰটোও পাব ন মানে স্পন ধৰিবলৈ হেৰি হৈ যায় 5 দিনমানত জেগাত আহি যাব ন 4 দিন শুকাই পৰি সোনকালে শুকাই এই ব্লাড নোলাবৰ কাৰণে চাগে ভিতৰত বান্ধি দিলে বেছি ভাল হ'ব বিচাৰে জানো হে খাচী কৰিলে ব্লাড ওলাবই লাগে কাটিছে তেজ নোলালে কেনেকৈ আৰু সেইটো জমা হৈ যাব ন বান্ধি দিলে ভিতৰত দিয়ে বেছি হাগি গৈছে হাগিবই লাগে কি হ'ল আজি মোৰ একদম ধুনীয়া টাইমত হেৰি কি কয় গৰম ঠাণ্ডা নিচিনা এই ডাঙৰটো 1 নম্বৰত আছিলে এই হেৰি পাৰ কৰিবৰ কাৰণে বেজিটো বেকা কৰি লৈছে ন সুবিধা হয় মাংস আকৌ মাংস কাটি আছে তাত ঘৰৰ গাহৰি নহয় কালেকশ্যন কৰা এইখিনিয়ে চিঞৰা লগে লগে এইখিনি অট'মেটিক চিঞৰে কথা নাই সেইটো আৰু আছে আৰু বেয়া গাহৰি থাকিব আৰু সি আৰু আলহী হোৱা টাইমত বেছি বেয়া লাগে ন আলহী থাকিলে ভাত খোৱা টাইম হ'ব কেলা হ'ল পাই নে আৰু চিলাব নালাগে কি লগাব ইয়াত হিমেক্স বেজি কি মাৰিলে এইটো মেলক্সিকা হেৰিটো মাৰিব লাগিব বিষৰ মাৰিব বিষৰ মাৰিব লাগিব এইটো হেৰি পানী এইখিনি মই আনি থৈছিলোঁ এই টিংটো দি দিয়াচোন ন ঠাণ্ডা পানী খালি চাটনি কাটিলে নে নাই কটা আজি ভালেই হ'ব কাটি থৈ যাব এতিয়া ধুই মেলি নোৱাৰিলোঁ ইয়াৰ নহয় এই কালি দিয়া কি কালি কিমান টাইমত দিছিলে গধূলি ৰাতিপুৱা দিয়াখিনি পাৰ হৈ গ'ল ন 24 ঘণ্টাৰ ভিতৰত এই নেকাটিলেও হ'ব এটা তাকৰ পোৱালি কম আছে যে হৈ যাব তাত নেকাটিলেও হয় পোৱালি কম আছে 14টা হ'লে বেলেগ কথা আৰু এইকেইটা 14টা আছে কাৰণে সেইটো ডাবল নাম্বাৰত নাই ন চিংগল নাম্বাৰত আছে এইটো বিষৰ মেলেক্সিকাম কিমান মাৰিব কিমান ml 1.5 ঠিকাত মাৰে এদিন মাৰিব নে কেইবাদিনো মাৰিব লাগিব নালাগে আজিয়ে হ'ব নহয় গৈয়ে হেৰি কৰিব আকৌ দি দিব আকৌ পিছত মাৰি থাকিব 3 দিনমান মাৰি দিব তেতিয়া সোনকালে হেৰি হ'ব এই হেৰিখিনি মহাই দিয়া অকণমান
বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আহিব লগা নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ